সকলোকে সুপ্ৰভাত জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। দুলীয়াজানৰ বোৱাৰী লিজা মৰাং বুলি বিহু নৃত্য আজি কৰিব আৰু বিহু ডেন্স কৰি থাকোঁতে কি হৈ গ'ল হঠাৎ আপোনালোকে ভালকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো আৰু যদি ভাল লাগিছে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ। আজি ভিডিঅ'টোলৈ বলক। পথাৰত ঢোলৰ গুমগুমনি ঐ ৰং মন ককাই তীৰ চেৱত ঐ ঢোলৰ মাতে শুনি ৰব মই পৰা নাই ঐ অগনি জ্বলিছে দেহ প্রকৃতির বুকুলৈ বসন্ত আহিলে গছে কোনে এই উজনি নামনি ঢোলৰ গুমগুমনি পথাৰত হে জানৈ ধানে দাই আছিলা হে জানৈ ধানে দাই আছিলা হে জানৈ ঘিলা চকলিয়া মুঠি ঐ জানৈ সকলোকে দেখো হে জানৈ তোমাকে নেদেখো হে জানৈ তোমাকে নেদেখো হে জানৈ চাহু বৰে গছত উঠি
বিহু আমাৰ বাপতি বিহু আমাৰ বাপতি দৌল ঐ মোৰে মইনামতি নোৱা বিহুতি মোৰে মইনামতি এৰিবই লাগিলে মোৰে মইনামতি নাথাকিবই অসমৰ নাথাকে ঐ অসমৰ মান নাথাকে ঐ অসমৰ নাথাকে ঐ অসমৰ মান লিজা খুব ভাল লাগিছে খুব সুন্দৰকৈ নাচিছা এতিয়া গা বেয়া লাগিছে নেকি নাই আৰু কেৰাঙলিটো দুখো পাই আছোঁ মানে দুখ পাই আছিলা সেইকাৰণে নাচিবলৈ অলপ অসুবিধা হৈছে চাগে ন একো নাই নাচ হৈ গ'ল এতিয়া ভয় কৰিব নালাগে হয়নে আজি তোমাৰ পৰিয়ালৰ পৰা কোনোবা আহিছে নেকি হাজবেণ্ড আহিছে হাজবেণ্ড নমস্কাৰ নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ আমাৰ বিহুৱতী বোৱাৰীৰ মঞ্চত এটা কথা মই ইমান মানে মোৰ আপোনাক দেখি এনেকুৱা লাগিছে আপোনালোক মানে ককায়েক ভনীয়েকৰ নিচিনা ইমান দেখিবলৈ একে দেখিবলৈ একদম একে হাঁহিয়ে চাহিয়ে একে কেনেকুৱা লাগিছে ভাল লাগিছে আপোনাক খুব ভাল লাগিছে খালি মানে এই আপোনাৰ ষ্টেমিনাটো আপোনাৰ নাই মানে অলপ কম আচ্ছা তাই ভৰিত দুখো পাই আছে বাৰু হয়নে তাৰ কাৰণে মানে আপোনাৰ প্ৰেক্টিছটো আৰু লাগিব আৰু অলপ প্ৰেক্টিছ আজি চব বিচাৰকৰ কামবিলাক গিৰিয়েকবিলাকেই কৰি আছে দেখোন কি হ'ব নক'ব বিচাৰকে ক'ব নহয় নহ'লে তেওঁলোকে যদি ভাল পায় তেতিয়াও মাইনাছ কৰি দিব গিৰিয়েকে কৈছে ঠিকেই কৈছে বুলি মই ধেমালি কৰিছোঁ আচ্ছা বিয়াৰ আগতেও আপুনি তাইক এনেকৈ নাচি থকা দেখিছিলেনে দেখিছিলোঁ এবাৰ দেখিছিলোঁ তেতিয়াই মানে প্ৰেম চেম হৈ গৈছিলে নেকি ফাৰ্ষ্ট মোক এইটো ড্ৰেছতে দেখা তেওঁ এইটো ড্ৰেছতে দেখা মোক ফাৰ্ষ্টতে যে যোনখন দেখিছিলে এনেকৈ দেখিছিলে তাৰপিছত আপোনালোকৰ প্ৰেম বিবাহ নে মানে এৰেঞ্জ মেৰেজ হয় নেকি তাৰপিছত কিমান বছৰ হ'ল এতিয়া বিয়াৰ এতিয়া 3 বছৰ হ'ব আৰু 3 বছৰ তাৰপিছত ভাল পাইছিলোঁ 3 বছৰ চাগে 3 বছৰ হয় 6 বছৰ হৈছে ভাল চাল পাই মানে ইজনে সিজনক জনা না ঠিকে আছে তেনেহ'লে মানে তুমি 3 বছৰত বিয়াৰ পিছত নাচিছানে এনেই নাচিছোঁ কেতিয়াবা এনেকৈ হেৰিবিলাক জেং বিহু তেনেকৈ এনেকৈ মই নচা নাই বহুত দিন হৈ গ'ল নচা নাই আজি নাচিছোঁ একো প্ৰেক্টিছো নাই একো নাই সেইকাৰণে নাৰ্ভাছো হৈ গৈছোঁ তাৰপিছত মানে কি মোৰ কেনেকুৱা লাগিছে নিজে গম নাপাইছোঁ চব মানে একোৱে নিমিলা হৈ থাকিলে চব পাহৰিয়ে গ'লোঁ একো নাই কিন্তু মই একো গম পোৱা নাই মোৰ কিন্তু খুব ভাল লাগিছে গান দেখোঁ পিছত এনেই মিলাই মেলি গাই থৈ দিলোঁ সেইটো খুব পাহৰি গ'লোঁ মই এনেই মিলাই মেলি ইমান ধুনীয়াকৈ কৈ দিছে মিলাই মেলি গাই থৈ দিলোঁ কিন্তু মিলাব যে পাৰিছা সেইটো ডাঙৰ কথা মোক কোৱাচোন মই মিলাব নোৱাৰোঁ সেইটো ডাঙৰ কথা ভুল হ'লে মিলাই থোৱাটো বহুত ডাঙৰ কথা জানানে সেইটো এটা ডাঙৰ গুণ তোমাৰ আৰু কি কি গুণ আছে ভাত ৰান্ধিব জানানে মোৰতো সেই গুণো নাই আৰু চিলাই তিলাই মোৰ সেইটো গুণো নাই ইমান গুণৰ গৰাকী তুমি চিলাই তিলাই জানা ভাত কেনেকুৱা বনাই আপোনাৰ ভালেই বনাই কৈ দিয়া বইল কেনেকুৱা বনাওঁ কিয় লুকাই ৰাখিব লাগে আৰু কি বনোৱা কৈ দিব কোৱা ঢেৰ কিবা কিবি বনাওঁ কি বনাওঁ কৈ দিয়া অৰ্ডাৰ দি দিয়ে তাহাঁতে আপোনাৰ বাহ বইল চিকেন আৰু বইল ফিছটো আপোনাৰ ভাল বনায় আচ্ছা ইছৰাম তেনেহ'লে আপোনাৰ কপাল নহয় চোতাল ইমান ভাল ৰান্ধনী এগৰাকী তেওঁ ধন্যবাদ আৰু আমি বহুত ধেমালি কৰিলোঁ এতিয়া তুমি যি মানে যেনে তেনেকৈ মানে গাই যে থলা সেইটো আমাৰ বিচাৰকৰ ভাল লাগিলে নে নাই ভাল লাগিবতো পাৰে কিয়নো বেয়া লাগিব সুধো ন তেওঁলোককে মই প্ৰথমে পূৰবিবাহ সুধিব বিচাৰিম যেনে তেনেকৈ একদম পাৰিছেনে মিলাব যেনেকৈ তেনেকৈ মানে মই ক'ব খুজিছোঁ যে তুমি মোৰ মুখৰ কথা এষাৰ কাঢ়ি লোৱাৰ নিচিনা হ'ল মই যেতিয়া তেওঁলোকৰ কাপলটো দেখোঁতে মেড ফৰ ইচ আদাৰ যেন লাগিছিলে
খুব ইমান ধুনীয়াকৈ মিলিছে ন কাপলটো একদম হয়নে? খুব সুন্দৰ খুব ধুনীয়া যোৰা তাৰমানে যোৰটো খুব হাঁহি দেখিছা এতিয়া তাইৰ ভাগৰ নাই তাইৰ এতিয়া ভাগৰ নাই এতিয়া মাজতে তাইৰ কাহো উঠিছিল ন তোমাৰ নাচি থাকোঁতে বমি ওলাই আহিবলৈ ইছৰা আমি দেখিছোঁ সেইটো গম পাই গৈছোঁ এতিয়া ঠিকে আছানে এতিয়া ঠিকে আছো কিন্তু ভৰিকেইটা বহুত গধুৰ কৰি দিছে ভৰিকেইটা গধুৰ লাগিছে একো নাই এতিয়া নাচি দিয়াৰ পিছত পাতল লাগিলে নাই এতিয়ালৈকে লাগিয়ে আছে এতিয়া লাগিয়ে আছে বহি ল'বা নেকি বহিবা নেকি নালাগে হ'ব ঠিকে আছা আৰু তুমি ইমান ভাল ভাল বনোৱা কি বইল চিকেন বইল পাস্তা কি বইল ফিছ বইল ফিছ বইল পৰ্ক মোৰ কিন্তু ফেভৰেট দেই বইল পৰ্ক কৈ দিয়া বইল ফিছ কৈ দিয়া বইল চিকেন বাকী একো নাই তাৰমানে একো বাকী নাই নাই একো বাকী নাই সেইকাৰণে সুন্দৰ স্বাস্থ্যৰ গৰাকী দেই বইল খুৱাই ন শ্ৰীমানক একদম ধুনীয়া বনাই দিছা বইল খুৱাই ন দেখি গম পাইছোঁ সেইকাৰণে কৈছোঁ পাভ যোৰা বেয়া পালে খুৱাই দিওঁ বেয়া হ'লেও খুৱাই দিয়া বেয়া পালেও খুৱাই দিওঁ বেয়া পালেও খুৱাই আমনি লাগে বুলি কয় যে একো নহয় খোৱা ভাল বুলি কৈ খুৱাই দিওঁ খুৱাইও দিয়া নে খাবলৈ দিয়া হাতেৰেও খুৱাই দিওঁ এনেকৈ খোৱা বুলি কয় কিমান মৰম বা এইটো একদম দেখিয়ে লাগিছে আৰু মৰম চেনেহ কিমান দুজনৰ মাজত দেখি লাগিছে তুমি নহ'লে লিজা কিটচেন খুলি ল'ব পাৰা মই ভাবিছিলোৱে ভাবিছা এইবাৰ গৈয়ে খুলি ল'বা আৰু ভাল ভাল বুদ্ধি দিছে আপুনি কাটিবলৈ আমাক মাতিব দেই মাতিম আমি বইল চিকেন বইল ফিছ খাম একদম খোৱাবা খাম খাম কিন্তু যাম সঁচাকৈ যাম তুমি খোলা কিন্তু সময়ত খালি আমাক পাহৰি নাযাবা নাপাহৰো দেই মানুহবিলাকক ফ্ৰীকে খুৱাই দিব লাগিব ফ্ৰী ভাল বিজনেছ কৰিব তাই খোলা তুমি কিটচেন এতিয়া নাচলে আহোঁ ন বহুত কথা পাতিলোঁ নাচটো পৰিছে বাৰু কোনো কথা নাই ভাগৰ লাগিছে গাটো অকণ বেয়া লাগিল বুলি ক'লে যে সেইটো নাচটোত ওলাই পৰিলে আৰু নামষাৰ গাওঁতে মই ভুলটোতো বাৰু হ'লে আমি বুজিয়ে নাপালোঁ কি তাই আমি বুজিয়েই নাপালোঁ কি গালা আমি ধৰিবই মুখখন মই চাই মাজতে কৈছোঁ এনেকুৱা লাগিছে সৰু ল'ৰা ছোৱালী যে এই ক'ব এতিয়া গালি দিব ছাৰে গালি দিব এনেকুৱা এক্সপ্ৰেশ্যনটো চাওকচোন আৰু 3 বছৰ হৈছেহে বিবাহ পক্ষত আবদ্ধ হোৱা নহয় জানো বৰ বেছি দিন হোৱা নাই বাৰু ঠিকে আছে কিন্তু আখৰাৰ খুব প্ৰয়োজন আছে কৰিব লাগিব কাৰণ মানে উদ্যমটো লাগিব ষ্টেমিনাৰটো লাগিব নহয় জানো সেইখিনি কৰিলে নিশ্চয় ভাল হ'ব বুলি ভাবিছোঁ হয়নে দীপজ্যোতি দা আপুনি কি খাই ভাল পায় কৈ দিয়ক তাইক অৰ্ডাৰটো এতিয়া দিলেই হ'ব লিজা মৰাণ নমস্কাৰ মই লিজা মৰাণৰ লগত কথা পতাৰ আগতে প্ৰথমে মই ধন্যবাদ দি ল'ম ৰিম্পীক কাৰণ যোৱা কেইবাটাও এপিছ'ডত তাৰমানে খাদ্যৰ বিষয়ে ওলোৱা নাই কাৰণে বিশেষকৈ পূৰবীবাৰ মনটো বেয়া অলপ খাদ্যৰ কথা ওলালে পূৰবীবাই ভাল পায় আৰু মানে লগে লগে একদম ফৰ্মত আহি যায় এতিয়া গম পালে নহয় পাৰফৰ্মেঞ্চটো খাদ্যৰ কথা ওলোৱাৰ লগে লগে পূৰবীবাৰ পাৰফৰ্মেঞ্চ এনাৰ্জেটিক লেভেলত আহি গ'ল মানে আৰু এনেই ৰেষ্টুৰেণ্টখন খুলিলে মুকলিকৈ ফ্ৰীকৈ খুৱাব নালাগে বাৰু কুপন এখন দি দিলে হ'ল অলপ ডিছকাউণ্ট দি পেলাই নহ'লে লালবাতি জ্বলি যাব বিজনেছত লালবাতি জ্বলিবলৈ বৰ টাইম নালাগেতো বাৰু এতিয়া আমি পৰিৱেশনলৈ আহোঁ পৰিৱেশনৰ কথাখিনি পূৰবীবাই কৈ গৈছে অলপ ভাগৰ লগাৰ কাৰণে হয়তো আমি বিচৰা ধৰণৰ পৰিৱেশনটো নাপালোঁ সেইখিনি অলপ চেষ্টা কৰিব লাগিব আৰু দ্বিতীয় কথাটো হ'ল কি ভংগীমাবিলাক ব্যৱহাৰ কৰোঁতেও ভংগীমাবিলাক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে স্পষ্ট আৰু সম্পূৰ্ণ হ'ব লাগে সম্পূৰ্ণ হ'লে ভাল লাগে ভংগীমাবিলাক কাৰণ বিহুৰ ভংগীমা নিৰ্দিষ্ট ভংগীমাখিনি আমি বিহুৰ লগত জড়িত গোটেইখিনি মানুহে জানোৱেই গতিকে যেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া সম্পূৰ্ণ হ'ব ভাল লাগে কাৰণ ঢোলে কিন্তু ভংগীমা সম্পূৰ্ণ হ'বলৈ সুবিধাটো দিয়ে সদায় ঢোলে দিয়ে সদায় সেইখিনি সম্পূৰ্ণ হ'লে ভাল লাগে দেই সেইখিনি সদায় চেষ্টা কৰিব বাকী শুভেচ্ছা থাকিলে আকৌ লগ পোৱাৰ আশা ৰাখিলোঁ ধন্যবাদ পাহৰিবা সকলোৱে ভুল ত্ৰুটিবোৰ ক'লেই পূৰবীবাই খুব ধুনীয়াকৈ কৈ দিছে পাপুদাই খুব ধুনীয়াকৈ কৈছে মই এটা বস্তু মোৰ খুব ভাল লাগিছে আজি মই প্ৰথম আহিছোঁ আৰু NB নিউজে যিটো প্লেটফৰ্ম দিছে আচলতে 7 বছৰ ননচা 3 বছৰ ননচা 4 বছৰ ননচাৰ পিছত তেওঁলোকে যে উইদাউট প্ৰেক্টিছ আখৰা নোহোৱাকৈ ইয়াত আহি দুলীয়াজানৰ পৰা গুৱাহাটীলৈ আহিছে হয়তো বাছতো আহিব পাৰে নিজৰ পাৰ্চনেল গাড়ী লৈ আহিব পাৰে নাজানো কিন্তু কষ্টটাওতো আছে কষ্টখিনি কৰি আহি ইয়াতে ইমান সুন্দৰকৈ তেওঁলোকে নাচিছে মনৰ কথাখিনি কৈছে আচলতে নিজৰ যিখিনি প্ৰতিভা নহয় ভালপোৱা বস্তুবোৰ বজাই ৰাখিব লাগে আৰু মই যিটো দেখিছোঁ তোমাৰ স্বামীয়েও যথেষ্ট তোমাক ছাপোৰ্ট কৰে আৰু ছাপোৰ্ট
এইটোৱেই লাগে আমাৰ দুজনৰ যিটো ইজনে সিজনে ভাল পোৱা বস্তুবোৰ যেতিয়া আমি শ্বেয়াৰ কৰোঁ, হয়তো তেওঁ ভাল পোৱাটো বেলেগ, সেইটো সময়ত চাগে তুমি চাথ দিয়া, তুমি নাচি ভাল পোৱা, আজি তেওঁ দুলীয়াজানৰ পৰা আহি তোমাৰ লগত ৰৈ আছে, নিশ্চয় তেওঁৰো কাম আছে নহয় জানো? আপোনালোকৰো ঘৰত নিশ্চয় কাম আছে, কিন্তু বিহু বলীয়া মন, বিহু বলীয়াৰ বাবেই আজি গুৱাহাটীত আহি NB নিউজৰ বাকৰিত আপুনি নাচিবলৈ আহিছে। নাচি থাকক, আখৰা কৰি থাকক, ভুল ত্ৰুটিখিনি কৈছে। মই খালি এটা বস্তু কৈ দিওঁ, আপুনি যেতিয়া পাকটো দিছে, পাকটোত আপোনাৰ এটা ৰৈ গৈছে, মানে ঘূৰিছে নহয়, একেৰাহে ঘূৰি থকা নাই। আপোনাৰ কথক মূৰটো মানে আপোনাৰ কথকত আমি যেনেকৈ ঘূৰোঁ, মূৰটো আমি এটা ষ্টেপ ৰৈ আকৌ ঘূৰোঁ, এনেকৈ এই বস্তুটো এটা মানে আপোনাৰ সেয়া পৰিছে, ঠিক আছে? একে লেঠাৰিয়ে একেফালেকে মূৰটো দি পেলাই নাচিব, ঠিক আছে? তেতিয়া আপোনাৰ মূৰ নুঘূৰাই। আমি যেতিয়া বেলেগ বেলেগ ফালে চাই পেলাই ঘূৰোঁ, বহুত স্পীডত ঘূৰোঁ, বিহু নাচনীসকলৰ মূৰ ঘূৰাই। কিন্তু এটা পইণ্ট কৰি ল'ব, হাতটোলৈ যদি যিফালে ঘূৰিছে, ৰাইট ছাইডে ঘূৰিছে, ৰাইট ছাইডৰ আঙুলি এটালৈকে চাই ল'বচোন, এটা পইণ্ট কৰি ল'ব। সেই পইণ্টটো দি আপুনি চাই পেলাই যেতিয়া এটা পইণ্টতে চাই ঘূৰিব, তেতিয়া আপোনাৰ মূৰটো বেছিকৈ নুঘূৰাই। যেনি তেনি চালে যিটি বস্তু দেখিব, আপোনাৰ মূৰ ঘূৰাব, ঠিক আছে? মোৰ ফালৰ পৰা ইমানেই। যদি পৰৱৰ্তী পৰ্যায়লৈ আহে আগবাঢ়ি, তেতিয়াহ'লে নিশ্চয় লগ পাম, আৰু ভালকৈ নাচি থাকক, আখৰা কৰি থাকক। ধন্যবাদ। লিজা, তোমালৈ আমাৰ ফালৰ পৰাও তোমাক বহুত বহুত ধন্যবাদ, শুভেচ্ছা থাকিল। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।